7 নিউজ অসম আজি জাগিৰোডত ভাগ্যদেৱী থিয়েটাৰৰ এটি অস্থায়ী কাৰ্যালয় মুকলি কৰে জাগিৰোডৰ উন্নয়ন প্ৰাধিকৰণ অধ্যক্ষ দিব্যজ্যোতি নেওগ ডাঙৰীয়া। লগতে উপস্থিত থাকে জাগিৰোড জনকল্যাণ গোষ্ঠীৰ সভাপতি শ্ৰীযুত সন্দীপ আগৰৱালাদেৱ আৰু সম্পাদক শ্ৰীযুত জিতু বৰা। 2022 চনৰ 8, 9, 10 জানুৱাৰী জাগিৰোডৰ ভাগ্যদেৱী থিয়েটাৰ অনুষ্ঠিত। স্থান জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰ। নমস্কাৰ, মই সমুদ্ৰমণি নেওগ। আপোনালোকে চাই আছে 7 নিউজ আছাম। ভ্ৰাম্যমাণ থিয়েটাৰৰ জয়যাত্ৰা পুনৰ আৰম্ভ হৈছে। অসমৰ বিভিন্ন ঠাইত ভ্ৰাম্যমাণ থিয়েটাৰে নিজৰ নাটকসমূহ প্ৰদৰ্শন কৰিছে আৰু জাগিৰোডত অহা জানুৱাৰী মাহৰ 8, 9, 10 তাৰিখে জাগিৰোড ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব থিয়েটাৰ ভাগ্যদেৱী। আৰু থিয়েটাৰ ভাগ্যদেৱী আজি এটা কাৰ্যালয় মুকলি কৰা হৈছে আৰু এই কাৰ্যালয়টোৰ সম্পূৰ্ণ দৃশ্য মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে আজি কাৰ্যালয়টো আৰম্ভণি কৰা হৈছে আৰু ফিটা কাটা হ'ল আৰু কিছু সময়ৰ পিছতে এই থিয়েটাৰ কাৰণে যিসকল ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকৰ বিষয় বিভাগসকল আমাৰ মাজত উপস্থিত আছে। আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ জনাইছোঁ। আমি জাগিৰোড জনকল্যাণ গোষ্ঠীয়ে বিগত বছৰত যেনেকৈ আনি আছোঁ প্ৰত্যেকবাৰে, এইবাৰো আমি ভাগ্যদেৱী থিয়েটাৰ আনিছোঁ জানুৱাৰী 8, 9, 10 জানুৱাৰী। সেয়েহে জাগিৰোডবাসী ৰাইজক আমি কাটৰ অনুৰোধ কৰিছোঁ যে তেওঁলোকে নাটক উপভোগ কৰিবলৈ আহে যেন। এয়ে মোক আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। গোষ্ঠীৰ যিটো পদক্ষেপ লৈছে থিয়েটাৰ ভাগ্যদেৱী জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত অনাগত 8, 9, 10 জানুৱাৰীত যিটো থিয়েটাৰ আহিব, সেইকাৰণে মই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কাৰণে যে যোৱা 2 বছৰে অতি মহামাৰী ক'ভিডে মানুহৰ যিটো জীৱন ধাৰণ সেইটো একদম সংকীৰ্ণ কৰি পেলাইছে। গতিকে তাৰ জেগাত মানুহৰ ৰং ৰহস্য নাইকিয়া হৈছে। গতিকে থিয়েটাৰখন অনাৰ পিছত জাগিৰোডৰ এটা বৃহৎ, এইটো একচুৱেলি জাগিৰোডত কিন্তু অসমীয়া থিয়েটাৰ এখন জাগিৰোডত অনা এইটো কিন্তু বহুত ডাঙৰ পদক্ষেপ। কাৰণ আমি জাগিৰোডখন মেট্ৰ'পলিটান চিটি বুলি কওঁ। জাগিৰোডত আপোনাৰ ধৰক সকলো জনগোষ্ঠী বা সকলো মানুহ আছে, যেনেকৈ এখন মিনি ভাৰত হয়। তাৰ গতিকে অসমীয়া থিয়েটাৰ খুব কম চলে। গতিকে এনেকুৱা এখন থিয়েটাৰ যে আনিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু মই এই ভাগতে অনুৰোধ কৰিম যে ক'ভিড মহামাৰীৰ পিছত এনেকুৱা এখন সুযোগ পাইছে, গতিকে জাগিৰোডবাসী ৰাইজক অনুৰোধ কৰিম যাতে থিয়েটাৰখন উপভোগ কৰি জনকল্যাণ গোষ্ঠীক সহায় কৰে। ধন্যবাদ।